আপুনি কোনটো ব্ৰ্যান্ডৰ ফোন ব্যৱহাৰ কৰিছে আপোনাৰ হ্যান্ডসেটটোৰ SAR ভ্যালু কিমান আপোনাৰ মোবাইলটো যিমান দামী বা কম দামী নহওক কিয় সকলোবোৰ মোবাইল ফোনে ৰেডিয়েশনৰ সৃষ্টি কৰে আৰু অধিক পৰিমাণৰ ৰেডিয়েশন আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক এতিয়া কথা হ'ল আপুনি ব্যৱহাৰ কৰা মোবাইল ফোনটোৱে কিমান পৰিমাণৰ ৰেডিয়েশনৰ সৃষ্টি কৰে আৰু এই ৰেডিয়েশনৰ ফলত আপোনাৰ শৰীৰৰ কিমান ক্ষতি হৈছে আৰু এই ৰেডিয়েশনৰ পৰা আমি কেনেদৰে বাচি থাকিব পাৰো যদি এইবোৰৰ বিষয়ে জানিব বিচাৰিছে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এই ভিডিওটোত মই সকলোবোৰ কথা জনাই আছো মই অনুপম আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া YouTube চেনেল হনধানলৈ আপোনাৰ মোবাইল ফোনটোৱে সৃষ্টি কৰা ৰেডিয়েশন আমাৰ শৰীৰৰ কাৰণে কিমান ক্ষতিকাৰক তাৰ বিষয়ে জানিবলৈ প্ৰথমে আপুনি জানিব লাগিব SAR ভ্যালুৰ বিষয়ে এতিয়া কথা হ'ল SAR ভ্যালু কি মোবাইল ফোনৰ পৰা আমি কল কৰোতে বা SMS কৰোতে নাইবা ইন্টাৰনেট ব্যৱহাৰ কৰোতে মোবাইল ফোনটোত থকা এন্টিনা ইলেক্ট্ৰমেগনেটিক ওয়েভৰ জৰিয়তে সিগনেল আদান প্ৰদান কৰে আৰু এই ইলেক্ট্ৰমেগনেটিক ওয়েভৰ জৰিয়তে আমি ইজনে সিজনৰ লগত কথা বতৰা পাতিব পাৰো আৰু এই ইলেক্ট্ৰমেগনেটিক ওয়েভে আমাৰ আৰু ইন্টাৰনেটৰ মাজত সংযোগকাৰী হিচাপে কাম কৰে আৰু যেতিয়া আমি কল কৰো বা ইন্টাৰনেট ব্যৱহাৰ কৰো মোবাইলটোৰ পৰা ওলোৱা ইলেক্ট্ৰমেগনেটিক ওয়েভৰ কিছু পৰিমাণ ওচৰৰ বাতাবৰণত বিয়পি পৰে বাতাবৰণত বিয়পি পৰা এই ইলেক্ট্ৰমেগনেটিক ওয়েভ বা তৰংগক মোবাইল ৰেডিয়েশন বুলি কোৱা হয় ৰেডিয়েশন সৃষ্টি কেৱল সিগনেল পঠিয়াওতেই নহয় সিগনেল ৰিসিভ কৰোতেও ৰেডিয়েশনৰ সৃষ্টি হয় আৰু এই ৰেডিয়েশন আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক এতিয়া আপোনাৰ মোবাইল ফোনটোৱে কিমান পৰিমাণৰ ৰেডিয়েশনৰ সৃষ্টি কৰিছে হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপুনি কমকৈ মোবাইলটো ব্যৱহাৰ কৰে তেন্তে কম ৰেডিয়েশনৰ সৃষ্টি কৰিব আৰু যদি বেছিকৈ ব্যৱহাৰ কৰে তেন্তে বেছিকৈ ৰেডিয়েশনৰ সৃষ্টি কৰিব এই ৰেডিয়েশনৰ লেভেল কন্ট্ৰোল কৰিবলৈ চৰকাৰে এটা নিৰিখ ধাৰ্য কৰি দিছে যাক কোৱা হয় SAR ভ্যালু ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে স্পেসিফিক এবজৰ্পচন ৰেট ভ্যালু SAR ভ্যালু হৈছে এক প্ৰকাৰৰ মাপদণ্ড এই SAR ভ্যালুৰ সহায়ত আমি ব্যৱহাৰ কৰা মোবাইল ফোনটোৰ পৰা ওলোৱা ইলেক্ট্ৰমেগনেটিক ওয়েভ কিমান পৰিমাণত বিয়পি পৰে বা ৰেডিয়েট হৈছে হেতু জানিবলৈ ব্যৱহাৰ কৰা হয় SAR ভ্যালুক ওয়াট পাৰ কিলোগ্ৰামত জোখা হয় ভাৰত আমেৰিকা আদিৰ লগতে অন্য বহুতো দেশত ফেডাৰেল কমিউনিকেশ্যন কমিশ্যন চমুকৈ FCC এ SAR ভ্যালু 1.6 ওয়াট পাৰ কিলোগ্ৰাম ধাৰ্য কৰি দিছে SAR ভ্যালু নিৰূপণ কৰিবলৈ আমাৰ দেহত কিমান ওজনৰ কোষে কিমান পৰিমাণৰ ইলেক্ট্ৰমেগনেটিক ওয়েভ বা তৰংগ গ্ৰহণ কৰিছে তাক চোৱা হয় ইয়াৰ পৰা যেটো নিৰিখ পোৱা যায় তাক ওয়াট পাৰ কিলোগ্ৰামত জোখা হয় মানে যদি আপোনাৰ ফোনটোৰ SAR ভ্যালু 1.6 ওয়াট পাৰ কিলোগ্ৰাম তেন্তে আপোনাৰ শৰীৰৰ প্ৰতি কিলোগ্ৰাম কোষে ম্যাক্সিমাম 1.6 ওয়াট ৰেডিয়েশন গ্ৰহণ কৰিব আপোনাৰ মোবাইলটোৰ SAR ভ্যালু চেক কৰিবলৈ *#07# টাইপ কৰিব পাৰে পিছে ব্ৰেন্ড বিশেষে SAR ভ্যালু বেলেগ বেলেগ ধৰণে দেখুৱায় নাইবা আপোনাৰ ফোনটোৰ SAR ভ্যালু আপুনি ইন্টাৰনেটতো সাৰ্চ কৰি চাব পাৰে যদি আপুনি আপোনাৰ ফোনটোৰ SAR ভ্যালু চেক কৰে তেন্তে কিছুমান ফোনত হেড আৰু বডি দুটা ভাগত ভাগ কৰি থোৱা দেখিবলৈ পাব আৰু এই দুয়োটাৰে ভ্যালু বেলেগ বেলেগকৈ দেখুৱাব ইয়াৰ অৰ্থ হৈছে যেতিয়া আপুনি কাৰোবালৈ ফোন কৰিব বা কল ৰিসিভ কৰিব তেতিয়া আপোনাৰ মূৰটোৱে কিমান পৰিমাণৰ ৰেডিয়েশন এবজৰ্ব কৰিছে হেতু বুজায় আৰু বডি বুলি ক'লে আপুনি যেতিয়া ফোনটো পকেটত থৈ দিয়ে বা হাতত লৈ থাকে তেতিয়া যদি ফোনটোৱে ৰেডিয়েশনৰ সৃষ্টি কৰে তেনে ক্ষেত্ৰত আপোনাৰ বডিয়ে কিমান পৰিমাণৰ ৰেডিয়েশন এবজৰ্ব কৰিছে বা গ্ৰহণ কৰিছে হেতু বুজায় আপোনাৰ ফোনটোৰ SAR ভ্যালু যিমানেই কম হয় আপোনাৰ কাৰণে সিমানেই ভাল ইন্টাৰনেটৰ পৰা পোৱা তথ্য অনুসৰি ৰেডিয়েশনৰ ফলত মূৰৰ বিষ ডিপ্ৰেছনত ভোগা ভাগৰ লগা অনিদ্ৰা স্মৃতি শক্তি কম হোৱা আৰু ইয়াৰ উপৰিও ব্ৰেইন কেন্সাৰ পৰ্যন্ত হ'ব পাৰে ইয়াৰ উপৰিও গৰ্ভৱতী মহিলা শিশু আৰু বয়সস্থ ব্যক্তি ৰেডিয়েশনৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয় বুলি কোৱা হৈছে ফোনৰ SAR ভ্যালু যেহেতু চৰকাৰে 1.6 ওয়াট পাৰ কিলোগ্ৰাম ধাৰ্য কৰি দিছে গতিকে আপোনাৰ ফোনটোৰ SAR ভ্যালু 1.6 তকৈ বেছি তেন্তে আপুনি অলপ সতৰ্ক হোৱাটো ভাল পিছে বজাৰত যিবোৰ মোবাইল ফোন লঞ্চ কৰা হয় হেবোৰৰ SAR ভ্যালু 1.6 তকৈ তলত থাকে আৰু যদি বেছি হয় তেন্তে ইয়াক বজাৰত বেচিবলৈ অনুমতি দিয়া নহয় তথাপিও আমি কিছুমান সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয় কিয়নো আপোনাৰ ফোনটোৱে যদিও 1.6 তকৈ কম ৰেডিয়েশনৰ সৃষ্টি কৰে তথাপিও যদি ফোনটো বেছি সময় ব্যৱহাৰ কৰা হয় তেন্তে ই আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে গতিকে যদি বেছি সময় আপুনি ফোনটোত কথা পাতে তেন্তে ওয়াইড হেডফোন ব্যৱহাৰ কৰক ইয়াৰ উপৰিও গাৰুৰ তলত ফোনটো লৈ হোৱাৰ পৰা বিৰত থাকক পৰাপক্ষত হোৱাৰ সময়ত ফোনটো ফ্লাইট মোড বা অফ কৰি থবলৈ চেষ্টা কৰক ভিডিও চাই কেনে পালে তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি কিবা এটা জানিব পাৰিলে বুলি ভাবে তেন্তে ভিডিওটো লগৰ সমনীয়াৰ লগত শেয়াৰ কৰিব লগতে লাইক এটা কৰি নতুন এটা ভিডিও বনাবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখিলো
আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যায় আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ